চেনেল হেপী টাইমছ উইথ কৰিশ্মিতা। মই কৰিশ্মিতাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। এতিয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ। ভাবিছোঁ এনেই থকাতকৈ ব্লগ নহয়, এতিয়া মই ব্লগ ষ্টাৰ্ট কৰা নাই, কৰিম মই কেইদিনমানৰ পিছত। আপোনালোকে পাব ভিডিঅ' কেনেকুৱা লাগে মোক কমেণ্টছত জনাব আৰু আদৰি ল'ব মোৰ ভিডিঅ'বোৰ। যিহেতু মই নতুন হয়, আপোনালোকৰ ছাপোৰ্টৰ মোৰ বহুতেই দৰকাৰ। ভাবিলোঁ মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। যিহেতু ভিডিঅ' দিব লাগিব, মই দুদিন আগত এটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব আৰু কমেণ্টছত জনাব কেনেকুৱা লাগিল। আজি আহিছোঁ এটা চিম্পল চিকেনৰ ৰেচিপি লৈ, কম মছলাৰে। কম মছলা বুলি ক'বলৈ গ'লে চিকেনত মছলা তেল কম হ'লে এনেও ভাল নালাগে, তথাপিও আৰু কম পৰিমাণত, বেছি মছলা মই ইউজ কৰা নাই। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ চিকেনৰ ৰেচিপিটো। এতিয়া মই ইয়াত লৈছোঁ দুটা বিলাহী মিডিয়াম চাইজৰ, দুটা জ্বলা, আৰু ইয়াতে লৈছোঁ মই দুটা মিডিয়াম চাইজৰ নহৰু আৰু দুটুকুৰ আদা, আৰু লৈছোঁ মই 5টা পিঁয়াজ। এতিয়া মই এইখিনি কাটি ল'লোঁ। এইখিনি মই বিলাহী সৰুকৈ কাটি লৈছোঁ, আৰু দুটা জলকীয়া, আৰু এই দুটা মই শুকান জলকীয়া তিয়াই থৈ দিছোঁ, তেতিয়া পেষ্টটো বনাবলৈ ভাল হয়। এইখিনি মই পেষ্ট বনাম, আৰু এইপিনে মই আদা আৰু নহৰু এইখিনি পেষ্ট বনাম মই। আৰু এইপিনে লৈছোঁ মই আলু, 4টা মিডিয়াম চাইজৰ আলু, আৰু এইপিনে মই 4টা মিডিয়াম চাইজৰ পিঁয়াজ, এনেকৈ বেছি সৰুকৈ কাটা নাই। মই এইখিনি পেষ্ট বনাম। এয়া দুটা শুকান জলকীয়া তিয়াই থোৱা, অকণমান জিৰা আৰু লং আৰু ডালচেনি। মই এইখিনি চিকেন লৈ লৈছোঁ, এইখিনি মই মেৰিনেট কৰি ল'ম। ইয়াতে মই দিম আদা আৰু নহৰুৰ অকণমান পেষ্ট, আৰু দিম ইয়াত পিঁয়াজৰ পেষ্ট। এই পিঁয়াজৰ পেষ্টটো দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু দিম জিৰা আৰু জলকীয়াৰ পেষ্ট, আৰু বাকীখিনি মই পিছত ইউজ কৰিম। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম, আৰু মই ইয়াতে অকণমান নিমখ দিম, অকণমান নামমাত্ৰ নিমখ। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া মই এইখিনি মেৰিনেটৰ কাৰণে ৰাখি দিম। 10ৰ পৰা 15 মিনিটলৈ এইখিনি মই ৰাখি দিম। এতিয়া মই কেৰাহী পাতিলোঁ, ইয়াতে মই দিম তেল। ইয়াতে মই আগতে কিবা ভাজিছিলোঁ, সেইকাৰণে এইখন কেৰাহীতে বনাম মই। ইয়াতে মই তেল দিলোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই সৰু চামুচেৰে এচামুচ পাঁচফোৰণ দিম। আৰু দিম দুখিলা তেজপাত, আৰু এটা শুকান জলকীয়া। মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম, আৰু এইখিনি মই ভালকৈ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। মাংস বনাওঁতে মাংসৰ পিঁয়াজখিনি ভালকৈ ভাজিলেহে মাংসৰ কালাৰটোও ধুনীয়া হয় আৰু খাবলৈও টেষ্টি হয়। এতিয়া মই আৰু দিলোঁ মই এতিয়া দুটা জ্বলা, আৰু এইখিনি মই ভালকৈ এতিয়া ৰঙচুৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট দিম। এতিয়া এইখিনি অকণমান ভাজি ল'ম, ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈ। আৰু এতিয়া দিম জিৰা আৰু জলকীয়াৰ পেষ্টখিনিও দি দিম একেলগে। যেতিয়ালৈ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈ এইখিনি ভাজি ল'ম।
এতিয়া মই ইয়াত অলপমান চেনি দিম সোৱাদৰ বেলেঞ্চৰ কাৰণে। চেনিটো দিলে ৰংটোও ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। এতিয়া মই ইয়াত মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম। এতিয়া এইখিনি লৰাই ল'ম। এতিয়া মই ইয়াত এচামুচ নিমখ দিম, ডাঙৰ চামুচেৰে এচামুচ নিমখ দিম আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই ল'ম। মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই থাকিম। এতিয়া মই ঢাকোন লগাই দিম আৰু গেছৰ ফ্লেমটো ল' কৰি থ'ম। দেখিছে মাংসৰ পৰা পানীখিনি এৰিব ধৰিছে। এতিয়া এনেকৈ লৰাই থাকিম অকণমান। এতিয়া মই ইয়াত হালধি এড কৰিম এচামুচ। এতিয়া মই এইখিনি ভালকৈ লৰাই থাকিম। এতিয়া অকণমান লৰাই লোৱাৰ পিছত ইয়াত মই ভাজি থোৱা আলুখিনি দি দিম। আলুখিনি মই ভাজি লৈছিলোঁ, সেইখিনি মই দেখুওৱা নহ'ল। আপুনি ভাজিও ল'ব পাৰে আৰু নভজাকৈও দিব পাৰে। এতিয়া অকণমান লৰাই লৈ মই ঢাকোন লগাই দিম। এয়া দেখিছে মাংসৰ পৰা ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। আমাৰ মাংস অলপ অলপ সিজি গৈছে। এতিয়া মই ইয়াত এচামুচ ৰেড চিলি পাউডাৰ এড কৰিম আৰু দিম অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়ি দিলে মাংসখন বহুত টেষ্টি হয়। এতিয়া মই এইখিনি ভালকৈ লৰাই থাকিম। এতিয়া মই ইয়াত ঢাকোন লগাই দিম। মাংসৰ পৰা তেল বিৰিঙি আছে, মাংস প্ৰায় সিজিছে। এইখিনি মই মাজে মাজে লৰাই থাকিম, মছলাটো যেন জ্বলি নাযায়। এতিয়া মই আকৌ ঢাকোন লগাই দিম। মাজে মাজে লৰাই আছোঁ, মাংসখিনি যেন জ্বলি নাযায়। এনেকৈ মাজে মাজে লৰাই থাকিব, নহ'লে জ্বলি যাব পাৰে। এতিয়া মই মছলাৰ বাতিটো আউখালি ইয়াত দি দিছোঁ আৰু এতিয়া এইখিনি আকৌ লৰাই ল'ম। অকণমান লৰাই লোৱাৰ পিছত মই আৰু অকণমান সময় কাৰণে 2 বা 3 মিনিটৰ কাৰণে আকৌ ঢাকোন লগাই দিম। আমাৰ মাংস প্ৰায় সিজি গৈছে, ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত গৰম পানী দি দিম। আপুনি যিমানটো গ্ৰেভি ৰাখি ৰাখিব পাৰে। এতিয়া মই এইখিনি ল' ফ্লেমত অকণমান উতলিব দিম।
মাংস হৈ গৈছে এতিয়া মই ইয়াত 2 পিচমান আলু ভাঙি দিম আলুটো ভাঙি দিলে খাবলৈ বহুত টেষ্টি হয় আৰু অকমান লৰাই দিয়াৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল দেখিছে ৰংটো ইমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে এয়া আপুনি ৰুটি ভাত নহলে পোলাওৰ লগত জুতি ল'ব পাৰে এটা সিম্পল চিকেনৰ ৰেচিপি কেনেকুৱা লাগিল কমেন্টছত জনাব আৰু আপোনালোকে এবাৰ বনাই চাবচোন খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু মোক কমেন্টছত জনাব আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰে আজিলৈ আহিছোঁ তেতিয়ালৈ stay home, stay safe. Bye bye.